আজি বহুদিনেই হ'ল দেশখন স্বাধীন হোৱা। ক'বলৈ গ'লে বহুত কথা, কিমান যে আশা। আমি অসমীয়া, আমি অসমীয়া। নেমাৰিবিও সিহঁতক, সিহঁত যে কাৰোবাৰ বাচা। অসমতে হেৰাই আজি অসমীয়াৰ নিৰাপত্তা। সলনি হ'ল স্বাধীনতাৰ সংজ্ঞা। গণতন্ত্ৰৰ ভেটি আজি শিথিল হৈ পৰিল। প্ৰতিবাদ, হত্যা, হিংসাৰ জুয়ে ঘৰবোৰ শেষ কৰিল। পথে পথে কত প্ৰতিবাদী সত্তা ঘোষণা কৰি দিলে বন্ধ বুলি। বন্ধ মানি চৌদিশে ধ্বংসলীলা, যদিও নিৰ্জনতা। হয়তো বন্ধত নজ্বলে বহুতৰে ঘৰৰ চৌকা। হঠাতে ক'ৰবাত বাৰুদৰ ফুলজাৰি। শুকা হৈ পৰিল কাৰোবাৰ কপালখনি। হেৰাই থাকিল চোতাল পোহৰ কৰি ৰখা বেলিটি। এনেকৈতো চলি আছে জীৱন ৰথৰ চকৰি। পুত্ৰৰ হাতত বলি হ'ল পিতৃ মাতৃ। অসম দেশৰ এয়া বিষম কাহিনী। ৰাস্তাৰ এচুকত সৌৱা তাইৰ ধৰ্ষিতা দেখা। বাতৰি কাকতৰ শিৰোনাম তথা টেলিভিছনৰ পৰ্দাত ঘোষণা। নিৰীহজনৰ ঘৰলৈ চৰকাৰে ধাৰ্য কৰিলে 1,00,000কৈ টকা। বিপ্লৱীবোৰে আকৌ চিঞৰি উঠে, আমাক স্বাধীন অসম লাগে। কিমান কৰিব আৰু ভাগ বতৰা। অসমতে অসমীয়া আজি হ'ল ভগনীয়া। এয়াই নেকি স্বাধীনতা? স্বাধীনতাৰ 70 দশকৰ পিছতো দেশখনত আজি ইমান সমস্যা। লাহে লাহে পৰিৱৰ্তনৰ জোৱাৰ উঠিল। এডভান্টেজ অসম আঁচনি আহিল। NRCক লৈ গোটেইখনচোন তোলপাৰ লাগিল। ৰাস্তা ঘাট নগৰে চহৰে অভিযান চলিল। স্বচ্ছ ভাৰত অভিযান, কত কি অভিযান, কত কি আঁচনি। কেঁচা বেৰৰ ঘৰত পকা বেৰ ওলমিল। টিপ চাকিৰ পোহৰৰ পৰা ছ'লাৰ লাইট জ্বলিল। পৰিৱৰ্তনৰ ঢৌৱে বাৰুকৈ সকলোকে স্পৰ্শ কৰিলে। স্বাধীনতাৰ 70 দশকৰ পিছতো আজি কিন্তু মনত প্ৰশ্ন হয়, এয়াই নেকি স্বাধীনতা? এয়াই নেকি স্বাধীনতা?